ল'ৰাৰ এটা চিক্ৰেট জানানে? ল'ৰাই কেতিয়াও কোনো এজনী ছোৱালীৰ কাৰণে ইমান সোনকালে নেকান্দে, কিন্তু যেতিয়া কোনোবা এজনী ছোৱালীৰ কাৰণে কান্দে ন, তেতিয়া বুজি যাবা যে সি নিজতকৈও বেছি সেই ছোৱালীজনীক ভাল পায়। পুনৰ লৈ আহিছোঁ আন এটি কবিতা। কবিতাটিৰ শিৰোনাম হৈছে মোৰ মিঠা প্ৰহেলিকা। তুমি জিলিকা জিলিকা তৰা হৈ জোনাকীৰ সাক্ষী হৈ ৰবা। মই নজনাকৈ মন সৰগৰ তুমি এজনী ধুনীয়া পৰী হৈ ৰবা। ৰাখিম সযতনে সিয়ত তোমাৰ নামৰ এগছি চাকি, য'ত মই শলিতাৰ সৰু জুইকুৰাৰ দৰে পোহৰ হ'ম, আৰু তাৰ আঁৰতে তুমি এটি প্ৰেমৰ ছবি আঁকিবা, য'ত হিয়াৰ সলনি হিয়াৰ মিল হ'ব। মোৰ সপোনত তোমাৰ আৰু মোৰ বাদে আৰু তাত কোনো নাথাকিব। বুকুৰ ভাজত মায়াজালেৰে বান্ধি ৰাখিবা জানো তোমাৰ আলাসত? হ'ব পাৰোঁ কাৰোবাৰ, মাথো বিচাৰোঁ তোমাক অন্তৰত। দুটি হিয়াৰ মাজত মাথো এচিকুট আশা, তাতেই জীয়াই আছোঁ এটি মৰিচিকা হৈ। জোন তৰা বেলিৰ দৰে তুমিও থকা যেন হৈ এটি মোৰ মিঠা প্ৰহেলিকা, মোৰ মিঠা প্ৰহেলিকা, মোৰ মিঠা প্ৰহেলিকা।